মই ৬-৭ বাৰমান ৰিপিট কৰি চালোঁ, শুনিলোঁ, তেওঁ হেঁপাহ পলোৱা নাই। আপোনালোকে মোৰ লগতে আকৌ এবাৰ শুনি দিব পাৰিব নিশ্চয়। বিশেষ একো নকওঁ, কাৰণ নাহিদক আপোনালোক সকলোৱে চিনি পায়, জানে। কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষই জানে তাইৰ প্ৰতিভাৰ বিষয়ে। এনেধৰণৰ প্ৰতিভাসমূহক আমি উৎসাহ যোগোৱাটো, সন্মান যচাটো প্ৰত্যেকৰে দায়িত্ব বুলি মই ভাবোঁ। আৰু তাতোতকৈ ডাঙৰ কথা তাইৰ শিষ্টাচাৰটো। আমাৰ বাবে অতি গৰ্বৰ বিষয় যে তাই এগৰাকী অসমীয়া হৈ অসমৰ মাটিতে জন্মগ্ৰহণ কৰিলে। এয়াই হৈছে এগৰাকী প্ৰকৃত অসমীয়া। জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে এগৰাকী অসমীয়াৰ সুন্দৰ নিদৰ্শন তাই। উঠি অহা নৱপ্ৰজন্মৰ বাবে এক অনন্য উদাহৰণ তাই। এনেকুৱা নৱপ্ৰজন্ম থাকিলে অসমখনিক সোণৰ অসম ৰূপে সজোৱাত কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। গতিকে দেৰি নকৰি নাহিদৰ খলকনি তোলা সেই দশৱতাৰ গীতটিৰে সামৰণি মাৰোঁ আহক।